সেইদিনা আছিল বুধবাৰ। ঘৰত কোনো নাছিল। মই ঘৰত অকলে আছিলোঁ। মা দেউতাহঁত মামাৰ ঘৰলৈ গ'ল। মই ঘৰৰ সকলো কাম কৰি আজৰি হওঁ মানে গধূলি হ'ল। গৰু গাই বান্ধি আজৰি হৈ মই ভিতৰত সোমালোঁ। তাৰ অলপ সময় যোৱাৰ পাছত মোৰ ফোনটো বাজি মই গৈ ফোনটো উঠালোঁ। হেল্ল' বুলি কোৱাৰ লগে লগে সিফালৰ পৰা আহিল উত্তৰ। লগে লগে সিফালৰ পৰা উত্তৰ আহিল, হেল্ল' দেহা কি কৰিছানো? তেতিয়াও মই চিনিব পৰা নাছিলোঁ, কাৰণ নাম্বাৰটো অচিনাকি। মই সুধিলোঁ, কোন হয়? মই চিনিব পৰা নাই। তেতিয়া উত্তৰ আহিল, মই কৈছোঁ ধন। তেতিয়া মোৰ মনত পৰিল, ধন, চিনি পালোঁ। কোৱা, তোমাৰ নতুন নাম্বাৰ নেকি? সি ক'লে, হয়, আজি নতুনকৈ লৈছোঁ। পিছে কি কৰি আছানো? মই ক'লোঁ, আছোঁ এনেই, ভাত বনাব লাগে। মাহঁত নাই ঘৰত, মামাৰ ঘৰলৈ গ'ল। তেতিয়া সি ক'লে, মই যাম নেকি? তেতিয়া মই সুধিলোঁ, কিয়? সি ক'লে, মাহঁত নাই, তোমাক ৰখিবলৈ যাম আকৌ। তেতিয়া মই ক'লোঁ, নালাগে, মানুহে কেনেবাকৈ গম পালে বেয়া হ'ব। তেতিয়া সি ক'লে, একো নহয় দিয়া, মই মনে মনে যাম দিয়া, ভাত মোৰ বাবেও বনাবা। তেতিয়া মই ক'লোঁ, ঠিক আছে বাৰু, আহিব খুজিছা যেতিয়া আহিবা। এতিয়া ৰাখা, আহিলে ফোন কৰিবা। সি ক'লে, হ'ব, ৰাখোঁ এতিয়া, মই অলপ পাছত গৈ আছোঁ, বাই। আচলতে ধন মোৰ লাভাৰ। আমাৰ আজি প্ৰায় 4 বছৰমান হ'ল আমাৰ ভাল পোৱা। আমাৰ বিয়াও ঠিক হৈ আছে। এনেকৈ কিছু সময় যোৱাৰ পিছত মোৰ ভাত বনোৱা আৰু সকলো কাম হৈ গ'ল। ৰাতি প্ৰায় 9 মান বাজিছিল। বাহিৰত কোনো হাই হুই নাই। মই বিচনাতে শুই মোবাইলটো চাই আছিলোঁ। এনেকৈয়ে প্ৰায় আধা ঘণ্টামান পাছত এখন গাড়ীৰ মাত শুনা পালোঁ। কোনোবা আহিছে নেকি বুলি ভাবি থাকোঁতে সি ফোন কৰিল। ফোনটো ৰিচিভ কৰাৰ লগে লগে সি ক'লে, দুৱাৰ খোলা যোন। মই লৰালৰিকৈ দুৱাৰখন খুলি দিলোঁ আৰু সি সোমাই আহিল। এনেকৈ আমি বহি কথা পাতি পাতি ৰাতি 10 বাজিল। তেতিয়া মই ক'লোঁ, আমি বহু সময় কথা পাতিলোঁ, এতিয়া ভাত খাওঁ ব'লা। সি ক'লে, ব'লা। আমি ভাত খাই বৈ উঠিলোঁ। অলপ সময় বহি কথা বতৰা পাতি শুবৰ হ'ল। মই তাক বিচনা পাৰি শুবলৈ দিলোঁ আৰু ময়ো শুলোঁ। এনেদৰে কেইঘণ্টামান পাছত মেঘ গাজনি আৰু বতাহ বৰষুণ আহিল। তেতিয়া মই বহুত ভয় খাইছিলোঁ আৰু চিঞৰি দিলোঁ ভয়তে। তেতিয়া ধনে উঠি আহি মোক সুধিলে, কি হ'ল তোমাৰ? ভয় লাগিছে নেকি? তেতিয়া মই ক'লোঁ, মোৰ বহুত ভয় লাগিছে, মই শুব পৰা নাই। সি ক'লে, কি কৰিবা এতিয়া? বাৰু, এটা কাম কৰিব পৰা যাব, তুমি মোৰ লগত শুৱা, তেতিয়া একো নহয়, ভয় কমি যাব। মই ক'লোঁ, তোমাৰ লগত শুব লাগে মানে? কিন্তু কি কৰিব? ভয় লাগিব, নহ'লে কোনো উপায় নাই। তেতিয়া মই ক'লোঁ, হ'ব, ঠিক আছে বুলি কৈ আমি শুই পৰিলোঁ। আৰু তাৰ কিছু সময় পিছত আৰু ডাঙৰকৈ গাজনি মাৰিলে। মই ভয়তে ধনক সাবটি ধৰিলোঁ। তেতিয়া সিও মোক সাবটি ধৰি ল'লে আৰু কিছু সময় থকাৰ পাছত সি মোক জোৰকৈ সাবটি ধৰিছিল। কিন্তু মই বুজিব পৰা নাছিলোঁ যে সি কিবা কৰিব বিচাৰিছিল। আৰু লাহে লাহে মোৰো কিবা ভাল লাগিব ধৰিলে। আমি দুয়োটাই কাপোৰৰ তলত সোমাই ল'লোঁ। তাৰ কিছু সময় যোৱাৰ পাছত প্ৰায় 5 মিনিটমানৰ পাছত সি মোৰ গাত তাৰ অংগ লগাই লাহে লাহেকৈ ঘঁহাব ধৰিলে আৰু লাহেকৈ সাবটি ধৰাৰ চলেৰে মোৰ চোলাৰ ভিতৰলৈ হাতখন ভৰাই মোৰ দুটা মোহাৰিব ধৰে আৰু ময়ো একো ক'ব পৰা নাছিলোঁ। তেতিয়া যেন মোৰ কিবা এটা ভাল লগা যেন অনুভৱ কৰিছিলোঁ। তাৰ পিছত সি আৰু বেছিকৈ পিটিকিব ধৰিলে আৰু আমাৰ দুয়োৰ উত্তেজনা বাঢ়িল। আমি ৰ'ব পৰা নাছিলোঁ আৰু তেতিয়া আমাৰ গৰম উঠি আহিল আৰু আমি কাপোৰ খুলিবলৈ আৰম্ভ কৰিলোঁ। আমি দুয়োটাই কাপোৰ খুলি ল'লোঁ আৰু সি তাৰ বাৰীডাল লাহেকৈ মোৰ জুনিত ভৰাই দিলে আৰু মোৰ বহুত ভাল লাগিছিল। প্ৰায় 5 মিনিটমানৰ পাছত আমাৰ উত্তেজনা বেছি হোৱাত সি জোৰ জোৰকৈ কৰিব ধৰিলে। মোৰ
তেতিয়া বহুত ভাল লাগিছিল। এনেকৈ কৰি থাকোঁতে বিচনায়ো কেক কেককৈ শব্দ দিবলৈ ধৰিছিল আৰু এনেকৈ প্ৰায় 20 মিনিটমান কৰাৰ পিছত আমাৰ হৈ গ'ল। আমি ভাগৰত শুই পৰিলোঁ।